সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। বলক আজি পিঁয়াজ কাটি আছোঁ। এতিয়া 2:30 মান হ'ব আৰু মানে মাছ একো বনোৱা আছে, মোৰ খাব মন যোৱা নাই, সেইটো কাৰণে ভাবিলোঁ আমলেট এটা বনাই দিওঁ আৰু বাকী গাখীৰ দিও খাম। তো এইফালে পিঁয়াজ কাটি আছোঁ আৰু কণী লৈ লৈছোঁ। তো এটা হেৰি কৰি আমলেট এটা বনাই দিওঁ, অলপেই খাম আৰু বেছি নাখাওঁ। তো এতিয়া মই বহি এইবোৰ কাম কৰি আছোঁ আৰু এইফালে ভাত হৈ আছে বাৰু, হৈ যাব বেছি টাইম নালাগে। মই আমলেটটো বনাব লৈছোঁ। খানা এইবোৰ বনাই আহিলোঁ, খেজুৰো কেইটামান খাই আহিলোঁ, ভোক লাগি আছিলে। তো এতিয়া ভাতো হৈ গ'ল, আমলেট বনালোঁ, তাৰপিছত মাছ আছে। মই বাৰু আমলেট দি খাম আৰু আম্মা বাৰু হৈয়ে আছে, তেওঁ টাইম আছে, পিছত মাতি দিম, আধা ঘণ্টামান আগত মাতি দিম, তেতিয়াহ'লে খাই ভালকৈ আকৌ নামাজ পঢ়ি হৈ যাব আম্মা। মানে খানা চানা মই বনাই থৈ দিওঁ, তাৰপিছত আম্মা উঠে আৰু আকৌ বাক মাতিব লাগিব, বাক কৈ দিছিলে মাতিবৰ কাৰণে, তো বাকো মাতিব লাগিব। তো ব্লগটো চাই থাকিব আৰু কালি আকৌ কলেজ যাব লাগিব, কম্পিউটাৰ ক্লাছ নাই কালি। তো কি কৰোঁ চব দেখাই থাকিম, তো ব্লগটো শেষলৈকে চাই থাকিব। তো এতিয়া আৰু ব্লগটো কণ্টিনিউ নকৰোঁ, খাই পিছত শুই যাম। তো দিনত একেবাৰে লগ পাই আছোঁ কলেজ যোৱাৰ টাইম। তো আম্মা মাতি আছোঁ মোক, মানে উঠিছে এতিয়া, আম্মাক উঠাই দিলোঁ। তো এতিয়া মাতি আছে খাবৰ কাৰণে, তো মই খাই আহোঁ। বাই বাই। শুই আছোঁ এতিয়া, কলেজ যাব আছিলে কিন্তু কিবা কাৰণত যোৱা নহ'ল, মিটিং আছে বোলে আৰু ক্লাছো নহয়, তো যোৱা নাই। বাহিৰত অলপ বহি আছোঁ আৰু ইফতাৰো দেৰি আছে, ইফতাৰো বনাব লাগিব। আৰু উঠিছোঁ আৰু টোপনিৰ পৰা জাষ্ট, কলেজ নাই কাৰণে এতিয়া বাহিৰত বহি আছোঁ আৰু অলপ বজাও দি আছে। তো চাওঁ কি কৰোঁ আজি, দেখাই থাকিম, তো চাই থাকিব। সদায় কামটো ইয়াতে বহি আছোঁ, অলপ কাম চাম আছে কৰিব লাগিব, তাৰপিছত আকৌ ইফতাৰ ৰেডি কৰিব লাগিব। সেইবোৰে আৰু এতিয়া মই ইফতাৰ ৰেডি কৰিব বহিছোঁ। বন্ধাকবি কাটি লৈ আছোঁ পকৰি বনাবৰ কাৰণে, আৰু পিঁয়াজ কাটিছোঁ। এইফালে পিঁয়াজ কাটি লৈছোঁ, পোলাও বনাম আৰু বুট বনাম আৰু কি বনাওঁ নাজানো, চাওঁ কি বনাওঁ দেখাই থাকিম। আগতে কাটি লওঁ। মই পোলাওৰ কাৰণে তেল দি দিলোঁ আৰু ইয়াত পকৰি বনাবৰ কাৰণে তেল গৰম হৈ আছে, তাই মানে একেলগতে হৈ যাব আৰু মই চব ৰেডি কৰি লৈছোঁ। এতিয়া মই এইফালে চাউল দি দিম আৰু ইয়াত দিছোঁ জিৰা পাউডাৰ আৰু নিমখ, এইফালে দি দিওঁ। এইফালে মাছ বনাবৰ কাৰণে বিলাহী আৰু বেঙেনা কাটি লৈ আছোঁ। এইফালে কাটা হৈ গ'ল, এতিয়া কাটি ল'ম তৰমুজ। কালি আনিছিলোঁ যে এইটো তৰমুজ আৰু মই গা ধুই আহিলোঁ, ইফতাৰ চিফতাৰ বনাই এতিয়া গা ধুইছোঁ, মানে গোটেই দিন টাইম পোৱা নাই, এতিয়া ধুই আহিলোঁ। তো এতিয়া
ৰুমকেইটা অলপ ঠিক কৰিব লাগিব। বাকী চব ইফতাৰ বনোৱা হৈ গ'ল। বাকী ইফতাৰটা মই দেখাইছোঁ, এতিয়া অলপ কাম আছে, এইখিনি কৰি লওঁ আগতে। তো এতিয়া মোৰ কাম কৰা চব শেষ। ঘৰ চৰ সাৰিলোঁ, ঘৰ চব ঠিক কৰিলোঁ, এইফালে চব ঠিক কৰিলোঁ। এতিয়া যাওঁ ইফতাৰ কৰোঁগৈ। তো ইফতাৰৰ পিছত লগ পাইছোঁ। এতিয়া ৰেডি হৈ লওঁ আগতে। মই ইফতাৰটো কৰি আহোঁ জল্দি ইফতাৰকেইটাও অলপকৈ ঠিক কৰোঁ, চব বাঢ়ি চাঢ়ি লওঁ। তাৰপিছত আকৌ ইফতাৰ পিছত লগ পাই আছোঁ। তো এইফালে গৈ আছোঁ দোকান এটাত কল আনিবৰ কাৰণে, যিহেতু আজি টাউনত যোৱাও নাই, কল অনাও নাই। বাৰটা আৰু লাগিছে মোৰ ভোক, তো এতিয়া লৈ আহিছোঁ পোলাও অলপ, তো খাই লওঁ। তো আজিৰ ব্লগটো ইমানে আছিলে, বাই বাই।